নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ যে আপুনি বাৰে বাৰে ফটো আপলোড কৰাৰ পিছতো যদি এনেকৈ দেখুৱাই আছে আপোনাৰ ধৰ ফটোখন আপলোড হোৱা নাই বা আপলোড কৰি কৰি আপুনি ভাগি গৈছে যে কেনেকৈ আপুনি আপলোড কৰিব বা এনেকৈ আপোনাৰ শ্ব' হৈ আছে ধৰ আপলোড কৰাৰ পিছত ধৰ আপুনি আপলোড কৰিব পৰা নাই বা বহুত প্ৰব্লেম হৈ আছে আপোনাৰ ধৰ তেতিয়াহ'লে আপুনি চাই থাকক। মই আজি আপোনাক বুজাই দিম যে আপুনি কেনেকৈ নিজৰ ফটোখন আপলোড কৰি ল'ব পাৰিব। বহুত সহজ আছে, আপুনি আৰামত আপলোড কৰি ল'ব পাৰিব। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। বলক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি এপছটো অপেন কৰি লওক। এপছটো অপেন কৰাৰ পিছত আপলোড ফটোত ক্লিক কৰি পেলাই জাষ্ট এটা মই আপলোড কৰি পেলাই আপোনাক দেখুৱাই আছোঁ যে কেনেকৈ শ্ব' কৰি আছে। আপুনি প্ৰথমৰ পৰা ভিডিওটো চাই থাকিব। ইয়াত যিকোনো এটা নাম মই চিলেক্ট কৰি আছোঁ, গছৰ নামটো চিলেক্ট কৰাৰ পিছত মই ফটো এটা আপলোড কৰি পেলাই আপোনাক জাষ্ট দেখুৱাই আছোঁ। অপেন গেলেৰীত ক্লিক কৰি পেলাই ফটো এটা মই আপলোড কৰি পেলাই দেখুৱাই আছোঁ। চাওক, এইটো ক্ৰপ নকৰিব। যিটো আপোনাৰ লোকেশ্যন আছে ফটোত, যিটো নেকি জিপিএছ কেমেৰাত ফটোটো টানাৰ ফটো হয়, সেইটো আপুনি যিটো লোকেশ্যন ইয়াত দিয়া আছে সেই লোকেশ্যনটো আপোনালোকে ক্ৰপ কৰিব নালাগে। এইটো ক্ৰপ নকৰাকৈ ধুনীয়াকৈ আপুনি যেনেকৈ মই কৰিছোঁ তেনেকৈ আপুনি কৰিব লাগিব আপলোড দিয়াৰ সময়ত। তাৰপিছত মই ক্ৰপত জাষ্ট ক্লিক কৰি আছোঁ। ক্ৰপত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ শ্ব' হৈ আছে ফটোটো। তো এইটো যদি হৈ আছে তেতিয়াহ'লে ভিডিওটো চাই থাকক। মই অ'কেত ক্লিক কৰি আছোঁ। অ'কেত ক্লিক কৰাৰ পিছত মই জাষ্ট আপোনাক ফটো এতিয়াই আপলোড কৰি পেলাই দেখুৱাই আছোঁ। এতিয়া আপুনি যিকোনো গছ এটা মই চিলেক্ট কৰি আছোঁ। এই গছটো চিলেক্ট কৰাৰ পিছত মই শিলিখা এটা নামৰ এটা গছ চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰাৰ পিছত অপেন গেলেৰীত ক্লিক কৰি আছোঁ। তাৰ পৰা মই এটা ফটো আপলোড কৰি দেখুৱাই আছোঁ আপোনাক। সেইটো ফটোটো নহয়, মই আন এটা ফটো আপলোড কৰি দেখুৱাই আছোঁ। আপুনি ভিডিওটো ভালকৈ চাই থাকক। এইটো চাওক, এইটো ফটো বেলেগ ফটো হয়, চেম পজিশ্যনতে হয়, এটা লোকেশ্যনতে হয়, কিন্তু বেলেগ হয় ফটোটো। এইটো ফটো আপলোড কৰি পেলাই আপোনাক দেখুৱাই আছোঁ মই। তাৰপিছত ক্ৰপত ক্লিক কৰি আপুনি এইটো ফটো আপলোড কৰিছোঁ। চাওক, এইটো আপলোড হ'বলৈ ধৰিছে কাৰণ এইটো আপলোড হ'ব মোৰ। এতিয়া আপলোডত মই ক্লিক কৰি দিয়াৰ লগে লগে এইটো ফটো আপলোড হৈ যাব। যদি আপোনাৰো এইটো প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপুনি এটা ফটো আপলোড কৰিছে, সেইটো ফটো আপলোড হোৱা নাই, আৰু আন এটা ফটো আপলোড কৰি চাওক, নিশ্চয় আপলোড হ'ব। আৰু আপোনাৰ লোকেশ্যনত যিটো নেকি ফটো লোকেশ্যন দিয়া আছে সেইটো জিপিএছ কেমেৰাত আপুনি ফটোটো টানক, তাৰ পৰা ফটোটো আনি পেলাই আপুনি ফটো আপলোড কৰক। যদিহে সেইটো কৰিও আপলোড হোৱা নাই তেতিয়াহ'লে আপুনি লাষ্টৰ ট্ৰিকটো চাই থাকক। মই আকৌ এটা ট্ৰিক কৈ আছোঁ আপোনাক। এইটো ধৰ মোৰ ফটো আপলোড হৈ গ'ল অলৰেডি। যদি আপোনাৰো হৈছে তেতিয়াহ'লে ভাল কথা। আৰু আপুনি চাওক, ইয়াত যদি কিবা কাৰণত ভুল এটা ফটো বা বেয়া ফটো এটা আপলোড কৰি পালে তেতিয়াহ'লে আপুনি ডিলিটত ক্লিক কৰি পেলাই ডিলিটো কৰি দিব পাৰিব। তেতিয়াহ'লে এতিয়া আকৌ হোম পেজত যাওঁ। হোম পেজত যোৱাৰ পিছত আপুনি যিটো এপছ হয় আপোনাৰ, সেই এপছটো আপুনি এবাৰ আনইনষ্টল কৰি দিয়ক। এপছটো আনইনষ্টল কৰাৰ পিছত আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰক। প্লে ষ্ট'ৰ অ'পেন কৰি পেলাই আপুনি ইয়াত লিখি দিয়ক অমৃত বৃক্ষ আন্দোলন বুলি এপছৰ নামটো লিখি দিয়ক। এপছৰ নামটো লিখি চাৰ্চ কৰাৰ লগে লগে আপোনাক এপছটো শ্ব' কৰিব। এপছটো শ্ব' কৰাৰ পিছত আপুনি সেইটো ইনষ্টল কৰি লওক। মোৰ অ'পেন দেখুৱাই আছে কাৰণ মোৰ অলৰেডি এপছটো আছেই আৰু প্ৰব্লেম হোৱা নাই। এতিয়া আপুনি সেইটো ইনষ্টল কৰি লওক। ইনষ্টল কৰাৰ পিছত যিটো আপোনাক পাৰ্মিশ্যন খুজি আছে সেই পাৰ্মিশ্যনটো দিয়ক। তাৰপিছত আপুনি লগিঙত ক্লিক কৰি পেলাই আপোনাৰ মোবাইল নম্বৰটো তাত লগিং কৰি পেলাই আপুনি ফটোখন আপলোড কৰি ল'ব পাৰিব। ভিডিওটো ভাল লাগিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিও এটা লাইক কৰি দিব। আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।